लेट्स गो गाइस हम यार देरी नकरूँ कारण हमारा राइड बहुत लंबा है तो जय जगन्नाथ मंदिर हर हर महादेव चलो तो गाइस अच्छा बीफ पूरी तो गाइस मैं लोकेशনৰ মতে যাম गाइस বৰষুণো পাই গৈছে गाइस অফ रोडिंग तो দুইফালৰ পৰা দুইটা প্ৰেছাৰ বৰষুণো আহি আছে ৰাস্তা এনেকুৱা सेल्फी मार्केट तो माने মানুহবিলাক ইয়াত ৰখি সেলফি উঠে তো গাইস ইয়াত মানে মানুহবিলাকে ৰখি পেলাই সেলফি উঠে আৰু মজা হৈছে গাইস বিহাৰটো গুড মৰ্নিং তো ডিব্ৰুগড়ৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো সো AS26 ৰাইডাৰ ফেমিলি কি খবৰ আপোনালোকৰ সো ৱেলকাম এটা নতুন এপিসোডত সো মই এতিয়া হোটেলত ৰুমতে আছোঁ সো শুই উঠিছোঁ এতিয়া টাইম হৈছে 9:30 তো মই এতিয়া ৰেডি হৈ নাস্তা কৰিম আৰু ইয়াত গাইজ পুৰা বৰষুণ আজি তো এতিয়া আমাৰ ডেষ্টিনেশ্যন আছিলে আজি আপোনালোকৰ মন্দিৰ জগন্নাথ মন্দিৰ য'ৰ আমাৰ প্লেনিং আছিলে সো এতিয়া বৰষুণহে যিহেতু দি আছে সো আমি নাস্তা চাস্তা কৰি ল'ম তো তাৰপিছত ক'ত যাম ফাইনেল ডিচাইড কৰিম আৰু যিহেতু বৰষুণ পুৰা আহি আছে ৰাতিৰ পৰা বৰষুণ সো অলপ ট্ৰাই কৰোঁ আমি যে বৰষুণটো যদি এৰি দিয়ে তো আমি সোনকালে ওলাই দিম আৰু গাইজ এতিয়া পুৰা আন্ধাৰ একো দেখি নাপায় সো হোটেলৰ ভিতৰৰ পৰা সেইটো কাৰণে ষ্টাৰ্ট কৰিছোঁ তো ব'লক তো নাস্তাটো কৰি লওঁ আৰু আপোনালোকক কৈ আছোঁ যে আমাৰ ফাইনেল ডিচিশ্যনটো ক'ত যোৱা হ'ব বিশেষকৈ এতিয়া বৰষুণ তো মোৰ লগত ৰাইডিং জেকেট আছে বাট মই ৰাইডিং পেণ্ট নানিলোঁ সো সেইটো কাৰণে অকণমান দিক্কত হৈ যায়গা তো ব'লকচোন বাৰু আগত নাস্তাটো কৰি লওঁ সো ব'লক তো গাইজ বৰষুণ এৰিছে এতিয়া অলপমান তো আমি ৰেডি হৈ গ'লোঁ এই বৰষুণ এৰিলে গাইজ অলপ অলপ পৰি আছে চ' আমি ৰেডি হৈ গ'লোঁ যেতিয়া এতিয়া আৰু এনেকৈ থাকিব হেলমেট চাৰ্জ হৈ গ'ল কেমেৰা বেগ পেকিং হৈ গ'ল আৰু মই ৰেডি হৈ গ'লোঁ গাইজ পূৰা ৰেডি অ'কে চ' আমি এতিয়া ওলাই দিম প্ৰথমতে আমি যাম জগন্নাথ মন্দিৰ আৰু তাৰপৰা আমি ৰাওনা কৰিম চিধা ঘৰৰ কাৰণে তো কালি মই কৈছিলে আজি ঘৰলৈ ঘূৰিম বুলি আৰু আজি ডে 4 আজি ডে 4ত আমাৰ চাওঁ কিমানখিনি কভাৰ কৰিব পাৰোঁ যদি হয়তো কিজানি ঘৰ নাপামগৈ আজি ক'ৰবাত ৰাস্তাত থাকিবলগীয়া হ'ব পাৰে তো ব'লক গাইজ এতিয়া ওলাই দিওঁ দেৰি হৈ গ'ল 11টা বাজিলে আৰু মোৰ টাইম আছিলে 10টালৈকে মানে হোটেলৰ তো এঘণ্টা বেছিয়ে লাগিলে সিহঁতে জানে আৰু ধৰক চেক আউট কৰোঁতে অকণ সময় লাগে চ' লেটছ গো গাইজ নাস্তা পানী হৈ গ'ল তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ জল্দি আৰু ৰাস্তাত কি হয় ক'ব নোৱাৰোঁ বৰষুণেই পাওঁ নে কিয়েই পাওঁ তো ব'লক আৰু এইটো মই গাইজ পূৰা ফিটিং জেকেট পিন্ধি গ'লে ৰেডি তো লেটছ গো গাইজ গাইজ পূৰা ৰেডি হৈ গ'লোঁ এতিয়া তো লেটছ গো আৰু এতিয়া আমি তলত যাওঁ লাগেজ চাগেজ বান্ধিবলৈ আছে তো লাগেজ চাগেজ বান্ধি আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট মোৰটো ব্লগত তো লেটছ গো গাইজ তো গাইজ ফাইনেলি আমিও হোটেলৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহিয়ে টাউনত বহুত জাম জামৰ পৰা ওলাই আহোঁতে 20 মিনিটমান লাগি গ'ল গাইজ তো এতিয়া আমি গৈ আছোঁ তো ইয়াৰ পৰা আমি গৈ আছোঁ গাইজ জগন্নাথ মন্দিৰ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড সকলোকে স্বাগতম জনাইছোঁ এটা নতুন এপিছ'ডলৈ তো আপোনালোকে ভিডিঅ'বিলাক চাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো লেটছ গো এতিয়া ইয়াৰ পৰা জগন্নাথ মন্দিৰ আছে 11 কিলোমিটাৰ তো আমি প্ৰথমতে মন্দিৰত যাম মন্দিৰত গৈ আশীৰ্বাদ লৈ পেলাই আমি ফাইনেলি ৱে টু তেজপুৰ মতলব ঘৰলৈ যাম তো এতিয়া ব'লক গাইজ তো দেৰিটো হৈছেই ধৰক দেৰি মানে বহুতেই দেৰি হৈছে 11:10 ইয়াতেই হৈ গ'ল মানে গাইজ ৰাতিপুৱাৰ পৰা বৰষুণ আৰু ৰাস্তা শুকুৱাই নাই গাইজ তো সেইটো কাৰণে অলপমান দেৰি হৈ গ'ল তো ব'লক চাই লওঁ কিমানখিনি আজি কভাৰ কৰিব পাৰোঁ তো আপোনালোকে ছাপোৰ্ট কৰিব গাইজ ফুল ছাপোৰ্ট কৰিব ফুল ছাপোৰ্ট মানে ফুল ছাপোৰ্ট আৰু গাইজ তো লেটছ গো এতিয়া আমি ফটাফট ইয়াৰ পৰা ওলাই যাওঁ
গাইজ এইটো হাইৱে আৰু এইটো হাইৱে আই থিংক হেৰিলৈ যায়গৈ চাগে জগন্নাথ মন্দিৰ একজেক্টলি মই নাজানো হাইৱে যাব লাগে নে ওপৰে যাব লাগে বৰ্তমান হাইৱেৰে উঠি দিওঁ অল ৰাইট তো ৰাস্তা ঠিকে আছে গাইজ আৰু এতিয়া আমাৰ 8 মিনিটৰ ৰাস্তা দেখাই আছে গাইজ 8 মিনিটত আমি পাই যাম জগন্নাথ মন্দিৰ আৰু গাইজ মোৰ ফিউল আপ কৰিবলগীয়া আছে তো ফিউল কম আছে গাইজ ফিউল আপ কৰিব লাগিব তো এতিয়া প্ৰথমতে আমি মন্দিৰ গৈ লওঁ তো মন্দিৰ গৈ পেলাই আমি চিন্তা কৰিম যে ফিউল আপ ক'ত কৰিম আৰু ফিউল গাইজ বহুত কম আছে দুঘৰতে আছে তো আই হোপ অলপ দূৰ যাব বাৰু কথা নাই দুঘৰত আছে তো এতিয়া আমি ফিউল পাম্প বিচাৰিম প্ৰথমতে মন্দিৰত গৈ লওঁ আৰু গাইজ নাস্তা পানী হ'লনে নাই আপোনালোকৰ তো চবেই খোৱা বোৱা কৰি ল'ব আৰু আই হোপ ইয়াতে যদি মই ক'ৰবাত হোটেল পাওঁ মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'ম আৰু হোটেলত মানে মই ব্ৰেকফাষ্ট হিচাপে তেনেকৈ একো কৰা নাছিলোঁ চ' এটা পৰঠা প্লাছ কফি বাছ দিমেনেই আৰু ইয়াত এতিয়া ক'ৰবাতে খাই ল'ম বাৰু গাইজ তো লেটছ গ' আপোনালোকক লগ পামগৈ জগন্নাথ মন্দিৰত লেটছ গ' ফিউলটো ভৰাই লওঁ যিহেতু ইণ্ডিয়ান অইলতে ভৰাই দিওঁ ফিউলটো টেনশ্যন নাথাকে আৰু গাইজ $106 গাইজ Received Paytm payment of 300 rupees. ফুল কৰি দিয়ক हमारा तेल है अरे तो तुम्हारा तेल कटो मालिक के गाड़ी है तेल तो তো গাইজ ফিউল পুৰা ফুল কৰি ল'লোঁ গাইজ এতিয়া একদম বসন্তি নাস্তা হৈ গ'ল তো লেটছ গো বসন্তি মেৰা মঞ্জিল তক লেকিন গাইজ বসন্তিক লৈ মই এটা স্পেচিয়েল ভিডিঅ' বনাই দিম গাইজ মোক একো প্ৰব্লেম নিদিয়াকৈ গাইজ ইমান দূৰ লৈ আহিলে বসন্তি আই লাভ ইউ বসন্তি তো আই হোপ যেনেকৈ ছেফলি লৈ আহিলে তেনেকৈ ছেফলি মোক পোৱাই দিয়কগৈ বসন্তি বাছ ধন্যবাদ তো লেটছ গো গাইজ তো আমি লগ পাই আছোঁ এতিয়া মন্দিৰত फाइनली गाइस हम लोग आके पहुंच गए हैं जगन्नाथ मंदिर तो लेट्स गो गाइस जगन्नाथ मंदिर दिस इज द बोर्ड एखने बोर्ड और आई थिंक एफाले सोमाब लागिब सके केनि सोमाब लागे नाजानो तो बोलक गाइस जगन्नाथ मंदिर चाइ लওক ओके गाइस बोलक जगन्नाथ मंदिर भीतर ले जाऊँ তো গাইজ জগন্নাথ মন্দিৰ আহিছিলোঁ আৰু এইটো মেইন মন্দিৰ আৰু এইফালেও আছে টোটেল আছে তো গাইজ এইটোৱে আছিলে জগন্নাথ মন্দিৰ তো ভিতৰলৈ আহিলোঁ ফটো চটো উঠিলোঁ অকণমান ভিডিঅ' ক্লিপ বনালোঁ তো গাইজ এইফালে আছে এইফালে গোটেইখিনি মন্দিৰে মানে চাৰিওফালে মন্দিৰে আৰু মেইন মন্দিৰটো এইটো গাইজ পিছফালে থকাটো মেইন মন্দিৰ তো আপোনালোকে যদি কোনোবা আহিব বিচাৰে চ' আহিব পাৰিব মই লোকেশ্যনটো পিন কৰি দিম তো এইটো গাইজ মন্দিৰটো চাই লওক তো বহুত মানুহ হৈছে গাইজ আৰু ধুনীয়া চাফা জেগা অ'কে এইটো এণ্ট্ৰেঞ্চ গেট তো
গাইছ আমি ইয়াত দেৰি নকৰোঁ কাৰণ আমাৰ ৰাইড বহুত লম্বা আছে তো জয় জগন্নাথ মন্দিৰ হৰ হৰ মহাদেৱ চলো তো গাইছ এইটো মন্দিৰ ফাইনেল দেখালোঁ আৰু বলক এতিয়া তো গাইজ জগন্নাথ মন্দিৰৰ পৰা ওলাই আহিলোঁ মিনিমাম 7 কিলোমিটাৰমান আহিলোঁ আৰু গাইজ ইফালে পূৰা বৰষুণ আহোঁ হৈ আছে পূৰা ক'লা মলা হৈ আহিছে তো ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যন হ'ব আজি 260 কিলোমিটাৰ ইয়াৰ পৰা দেখুৱাই আছে বিশ্বনাথ চাৰিআলি তো ইয়াতো মই বিশ্বনাথ চাৰিআলিলৈকে আজি কভাৰ কৰিম আৰু নহ'লে ঘৰ যাম ডাইৰেক্ট তো ইয়াৰ পৰা মোটামুটি 6 ঘণ্টা প্লাছ লাগিব তো লেটছ গো গাইজ লাহে লাহে আমিও গৈ থাকোঁ আৰু যিহেতু এতিয়া আমি জগন্নাথ মন্দিৰত সোমালোঁ তো আশীৰ্বাদ ল'লোঁ ভগৱানৰ পৰা যাতে ছেফলি গৈ পাওঁগৈ আৰু আই হোপ আপোনালোকে ক্লিপটো দিছোঁ চাই ভাল পাইছে জগন্নাথ মন্দিৰৰ তো বহুত এটা ধুনীয়া মন্দিৰ একদম ক্লিনিং মানে একদম পূৰা ক্লিন একো লেতেৰা নাই আনকি ভিতৰত এটা গছৰ পাতো নাই ইমান ধুনীয়াকৈ ক্লিন কৰি ৰাখিছে বাট মেইনটেইনিং বহুত ধুনীয়া হৈছে চ' এতিয়া আমি ডিব্ৰুগড়তে আছোঁ গাইজ ডিব্ৰুগড়ৰ পৰা বাহিৰ হোৱাই নাই তো ব'লক গাইজ মোৰ লগে লগে আপোনালোকৰ আহি থাকক আমিতো কাৰণ জানেই আজিতো এই এপিছ'ড 4ত আজি চবতকৈ লং ৰাইড আজিটোৱে হ'ব তো 306 কিলোমিটাৰ টোটেল আমাৰ ঘৰলৈকে তো 306ৰ ভিতৰত মই বিশ্বনাথ চাৰিআলি লোকেশ্যন মাৰা আছে বিশ্বনাথ চাৰিআলিলৈকে আপোনাৰ হৈ যায় পূৰাপূৰি 260 কিলোমিটাৰ তো এতিয়া আমি গৈ থাকোঁ 12টা বাজি গ'লে 12:20 হ'ল গাইজ তো মই কভাৰ কৰিব বিচাৰিম 6টা বজাৰ আগত চ' কালি ৰাতিও দেৰিয়ে হৈ গ'ল দেখিছেই আপোনালোকে ভিডিঅ'ত কালিতো দেৰি হ'ল চ' ব'লক অলপ দূৰ গৈ লওঁ তাৰপিছত আপোনালোকৰ লগত আকৌ মই কথা পাতি আছোঁ তো গাইজ কালি ৰাতি যোনে বগীবিল ব্ৰিজ চোৱা নাছিলে তো এতিয়া দিনত চাই লওক গাইজ যিহেতু মই ৰিটাৰ্ণ গৈ আছোঁ আৰু এনেকুৱা হাৱা গাইজ হোৱাই আছে হাৱা তো এতিয়া এইখনেই আছিলে কালি বগীবিল ব্ৰিজখন য'ত নেকি কালি সন্ধিয়া সময়ত আমি পাইছিলোঁ ভালকৈ উপভোগ কৰিব নোৱাৰিলোঁ তো আজি দিনত চাইছোঁ এতিয়া বহুত ধুনীয়া আৰু মই এতিয়া ব্ৰিজৰ পূৰা মাজত মানে আধা আধি পাৰ হৈ আহিলোঁ আৰু তো গাইজ ব'লক এতিয়া ব্ৰিজখন সমাপ্ত কৰোঁ আমি বাৰু যি নহওক বহুত ধুনীয়া ব্ৰিজ এখন আমাৰ অসমত আছে তো বহুত বিউটিফুল তো লেটছ গো গাইজ ব্ৰিজৰ মাজতে আপোনালোকক এৰিছোঁ আকৌ ব্ৰিজৰ লাষ্টত আমি লগ পাম মানে ব্ৰিজ খতম কৰি আৰু বহুত লগ পাম আৰু ব'লক গাইজ খালি মোৰ লগে লগে গৈ থাকিলেই হ'ল ব'লক বৰষুণো পাই গৈছে গাইজ অফ ৰোডিং তো দুইফালৰ পৰা দুইটাই প্ৰেছাৰ বৰষুণো আহি আছে ৰাস্তা এনেকুৱা বেয়া গাইজ দেখিছে নহয় তো অফ ৰোডিং কৰিবলগীয়া হৈ গৈছে ইয়াত এতিয়া তো উপায় নাই গাইজ তো ব'লকচোন বাৰু ক'লৈকে অফ ৰোডিং পাওঁ তো গাইজ মানে এইটো ৰাস্তাটো আই থিংক বনাই আছে চাগে নাজানো আৰু কি বাট বহুত বেয়া হৈছে গাইজ বিশেষকৈ বৰষুণো আহি আছে যে আৰু পিছল হৈ আছে পূৰা তো গাইজ আমি এই বেয়া ৰাস্তাখন ওলাই পেলাই আপোনালোকক লগ পাম তো গাইজ আমাৰ লগত বহুত বেয়া চিন হৈ গ'ল গাইজ পূৰা বৰষুণ গাইজ আৰু আপোনালোকে দেখিব পাইছে এয়া বৰষুণত অৱস্থা নাইকিয়া হৈ গৈছে গাইজ আৰু পূৰা ভিজি গৈছে কেমেৰা চেমেৰা পূৰা ভিজি গ'ল মোবাইল চোবাইল পূৰা ভিজি গ'ল গাইজ তো উপায় নাই এতিয়া আমি ক'ৰবাত ৰখিব লাগিব গাইজ নহ'লে আৰু ৰেইনকোট আছে আপোনালোকৰ বেগত চ' বেগ খুলিবলৈ গ'লে এতিয়া ৰাস্তাত ইয়াত বেগ পূৰা ভিজি যাব তো লেটছ গো গাইজ মইতো ভিজিলোৱে চ' আৰু মোবাইলটো আৰু কেমেৰাটো বচাব লাগিব তো ক'ৰবাত জেগা পালে আমি ৰখি দিম তো ব'লকচোন বাৰু তো লেটছ গো গাইজ তো গাইজ মই আছোঁ এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট আৰু ইয়াৰ পৰা 4 ঘণ্টা গাইজ তো বিশ্বনাথ চাৰিআলিলৈকে 4 ঘণ্টা আছে ইয়াৰ পৰা তো
এতিয়া বস্তু এটা থাকি গ'ল গাইজ, এই জেকেটটো লগাই ল'বলৈ থাকি গ'ল, মানে ৰেইনকোটটো, তো লগাই লওঁ গাইজ। তো ফাইনেলি গাইজ বৰষুণো এৰিলে গাইজ, কেমেৰা চেমেৰা লগাই ল'লোঁ আৰু পূৰা বৰষুণত ভিজি গ'ল গাইজ, পেণ্ট চেণ্ট চব ভিজি গ'ল, জোতা চোতা চব ভিজি গ'ল। আৰু আই হোপ এতিয়া বৰষুণ নাপালেই ভাল। আৰু গাইজ এতিয়া মই ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহি আছোঁ আৰু, তো ব'লক গাইজ চাওঁ কিমান সোনকালে কভাৰ কৰিব পাৰোঁ, কাৰণ বতৰো ইমান দেখোন ভাল নহয়, তো ৰ'দো ওলোৱাই নাই এতিয়ালৈকে গাইজ, পুৰা বৰষুণেই বৰষুণ। তো লেটছ গো গাইজ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, কাৰণ অকণমান মেহনত হৈছে ভিডিঅ'টোত। তো যি কি নহওক গাইজ, বৰষুণটো এৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু অইন কথা একো নাই গাইজ, বৰষুণত বাইক চলাবলৈ বেয়া, আৰু কেমেৰা চেমেৰা চব ভিজি গৈছিলে গাইজ, মোৰ জেকেটো ভিজি গৈছিলে প্ৰথমতে, তাৰপিছতে পটাপট আকৌ ৰেইনকোট উলিয়াই পিন্ধি ল'লোঁ। তো এইখিনি পিন্ধি মেলি লোৱাৰ পিছত বৰষুণ এৰিয়েই দিলে গাইজ। বৰষুণ পালোঁ মিনিমাম 1-1.5 ঘণ্টামান ৰাস্তা বৰষুণে পালোঁ গাইজ, আৰু বৰষুণত স্পীডত আহিবও পৰা নাই, আৰু মই কেমেৰাও অন কৰা নাই ক'তো, তো মানে একদম এটা ধ্যানত আহি আছোঁ গাইজ। তো লেটছ গো গাইজ। ৰাইড কৰি ভাল লাগিছে গাইজ, বৰষুণে চৰষুণে চবতে একদম বিন্দাছ ৰাইড কৰি আহি আছোঁ। তো ক'তো ৰখা নাই গাইজ, জাষ্ট এতিয়া ৰখিলোঁ কেমেৰা লগাবৰ কাৰণে, তো কেমেৰাটো লগাই ল'লোঁ আকৌ। বৰষুণ আহোঁতে খুলি থোৱা আছিলে, ৱাটাৰপ্ৰুফ হয় বাট তথাপিও ৰিস্ক লোৱা নাই আৰু গাইজ। তো ব'লক গাইজ, এইফালে আকৌ তামাম ৰ'দ দি আছে গাইজ, আৰু এতিয়া ভোকো লাগিছে গাইজ। সময় হৈ গ'ল 2:06, তো ধাবা বিচাৰিম এতিয়া গাইজ, ভোক লাগিছে, খানা খাম। আপোনালোকে খালেনে নাই দুপৰীয়া ভাত জনাব। তো লেটছ গো গাইজ, এখন ভাল ধাবাত যাতে পাই যাওঁ। আৰু এতিয়া ৰ'দটো কিন্তু পূৰা ওলাই গৈছে গাইজ, পূৰা গৰমো লাগিছে। তো যি নহওক গাইজ, এই অসম ৰাইডত মই বহুতখিনি জেগা এক্সপ্ল'ৰ কৰিলোঁ আৰু বহুত ঘূৰিলোঁ, ভাল লাগিলে গাইজ, বহুত ধুনীয়া লাগিলে। তো মানে ছাগলীজনী আগফালে যাওঁ নাযাওঁ কৰি আছিলে, তো সেইটো কাৰণে কনফিউজ হৈ গৈছিলোঁ অলপমান। তো লেটছ গো গাইজ, চাওঁ আমি এতিয়া ধাবা ক'ত পাওঁ। বিশেষকৈ আমাক খানা এতিয়া বেছি দৰকাৰ, তো এতিয়া খানাৰ কাৰণে আমি ক'ৰবাত নহয় ক'ৰবাতো ৰখিবই লাগিব। যিহেতু মই ব্ৰেকফাষ্টটো কৰা নাছিলোঁ, অকল এটা দোচাই খাইছিলোঁ, দোচা নহয় গাইজ, পৰঠা। তো পৰঠা খাইছিলোঁ আৰু এটা ORS খালোঁ গাইজ, বাছ ইমানেই। তো আই হোপ কি ইয়াত এখন ভাল ধাবা পাই যাওঁ। তো লেটছ গো গাইজ, লগ পাই আছোঁ আপোনালোকক ৰাস্তাৰ মাজে মাজে আমাৰ যাত্ৰা। লেটছ গো। তো গাইজ মই এটা বহুত ধুনীয়া পইণ্টত ৰখিছোঁ গাইজ, আৰু ভাবিছোঁ ইয়াত কুঁহিয়াৰ ৰস খাওঁ গাইজ। তো কুঁহিয়াৰ ৰস ইয়াত অৰ্ডাৰ দি দিলোঁ। তো মানে জেগাটো বহুত ধুনীয়া, একদম চাফ লাগিছে, চবফালে গছেই গছ, আৰু একদম ৰাস্তাটো পূৰা ব্লেক দেখি আছে। এইফালে সিফালে পথাৰ আছে গাইজ, ইফালে পথাৰ আছে, ডাঙৰ পথাৰ। তো এইফালে আমাৰ কুঁহিয়াৰ ৰস বনি আছে ইয়াত। তো আপোনালোকক দেখুৱাই দিওঁ এই জেগাটো, বহুত ধুনীয়া লাগিলে বাৰু। তেনেকুৱা ৰখিম বুলি ভবা নাছিলোঁ, গৈ থাকোঁতে দেখি গ'লোঁ, তো ৰখিলোঁ। ৰখি পেলাই এতিয়া বৰ্তমান কুঁহিয়াৰ ৰসটো খাই লওঁ। তো ৰাস্তাটো কেনেকুৱা লাগিছে আপোনালোকে চাওক এবাৰ। এইফালে আৰু গছ দেখিছে গাইজ, গছৰ একদম ভিউটো তালৈকে বহুত দূৰলৈকে আছে। এই খুৰী, এইখন কি জেগা? গোগামুখ মইনাপাৰা। তো গাইজ গোগামুখ মইনাপাৰা বোলে এইখন জেগাকণৰ নাম। তো ইয়াতে ৰখিলোঁ আমি। কি বোলে এইখন?
চেলফি মাৰ্কেট মই তো মানে মানুহবিলাক ইয়াত ৰখি চেলফি উঠে তো গাইছ ইয়াত মানে মানুহবিলাকে ৰখি পেলাই চেলফি টেলফি উঠে আৰু খুৰা কওক কাজিৰঙা অ'কে ৰিজৰ্ট চিষ্টেম নহয় মানে ৰাস্তা কিনে অঁ হয় হয় তাকে মই মোৰ ভিউৱাৰ্ছক দেখুৱাইছোঁ মানে ৰাস্তাখিনি একদম মানে দেখিবলৈ বহুত ভাল লাগিছে মই স্পীডত গৈ আছোঁ দেখি পেলাই ৰখি গ'লোঁ মানে মই অ'কে গাইছ আমাৰ কুঁহিয়াৰ ৰস ৰেডি হৈ গ'ল তো আমি খাই লওঁ তো লগ পাই আছোঁ মটৰ ব্লগত মজা হৈছে গাইছ কুঁহিয়াৰ ৰসটো একদম ধুনীয়া আছে নাৰিকল চাৰিকল আছে ইয়াত ডাব নাৰিকল যদি কোনোবা আহে ইয়াত আপোনালোকে খাব পাৰিব আৰু খুৰীয়ে বহুত কম দামত দি আছে কুঁহিয়াৰ ৰস 30 টকা ন খুৰী নাৰিকল কেনেকৈ নাৰিকল কেনেকৈ দিছে ডাব নাৰিকল 70 অ'কে তো মানে ভাল ৰেটত ভাল বস্তু আৰু ছাৰ অ'কে তো খাই লওঁ ময়ো তো গাইছ ইয়াতে ৰখিছিলোঁ আৰু ইয়াতে ৰখি পেলাই কুঁহিয়াৰ ৰস খালোঁ মানে চুগাৰ কেনৰ পানী খালোঁ তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিলোঁ গাইজ তো ব'লক এতিয়া আমি গোগামুখ ডিষ্ট্ৰিক্ট পাই গ'লোহি গোগামুখত সোমাই আছোঁ মানে গোগামুখলৈ দূৰ আছে গাইজ ইয়াৰ পৰা মানে ডিষ্ট্ৰিক্টটো গোগামুখ পৰে আৰু তো আমি ইয়াৰ পৰা এতিয়া ওলাইছোঁ তো ব'লক গাইজ আৰু কোনোবা যদি আহে আপোনালোক এফালে তিনিচুকীয়া ঘূৰিবলৈ বা এইফালে গোগামুখ আহিলে ইয়ালৈ নিশ্চয় আহিব জেগাটো কি চেলফি স্পট নে কিবা বুলি ক'লে আৰু দেই মানুহজনে সেইজন ইয়াৰে লোকেল মানুহ লখিমপুৰৰ চ' লখিমপুৰৰ লোকেল নহয় আৰু তো সেই মানুহজনে ক'লে তো লেটছ গো গাইজ আমাৰ ডেষ্টিনেশ্যন আজি বহুত দূৰ চ' আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আজি মই ইমান লং ৰাইড কৰিবৰ বাবে ৰেডি আছোঁ তো সদায় মৰম আশীৰ্বাদ কৰি যাব আৰু মই আপোনালোকৰ বাবে ধুনীয়া ভিডিঅ' ব্লগ ৰাইড চব দি থাকিম আপোনালোকক টেনশ্যন নকৰাকৈ চ' আপোনালোকে পূৰা ছাপোৰ্ট কৰক গাইজ পূৰা ছাপোৰ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব চব কৰক গাইজ ত' লেটছ গো গাইজ আমাৰ ডেষ্টিনেশ্যনলৈকে তো গাইজ আমাৰ মোটামুটি 45 কিলোমিটাৰ অহা হ'ল তো 45 কিলোমিটাৰ আহিলোঁ আমি ইয়ালৈকে তো এখনো ভাল ৰিজৰ্ট পোৱা নাই গাইজ বা ধাবা বা কিবা এখন য'ত নেকি ধৰা খানা চানা খাই ভাল লাগিব ৰেষ্টুৰেণ্ট তো এতিয়া ব'লক ফাই গৈ থাকোঁ গাইজ যেতিয়ালৈকে আমি পেট পূজা কৰিব নাপাওঁ তেতিয়ালৈকে আমাৰ ৰাইড কৰি মজা নাহিব গাইজ তো সেইটো কাৰণে আমি ভাবিছিলোঁ পেট পূজাটো কৰি ল'ম বুলি তো পেট পূজা কৰিবলৈ যিহেতু নেকি আমি হোটেল পোৱা নাই তো নোপোৱালৈকে আমি গৈ থাকোঁচোন বাৰু কিমান দূৰ টানে গতিকে আৰু এইফালে গাইজ ৰোড এইফালে বহুত ৰোড এইফালে গৰমো আছে আৰু ক'ৰবাত নহয় ক'ৰবাত ৰখিব লাগিব আৰু জেকেট চেকেট খুলিব লাগিব গাইজ তো ব'লক আমি এতিয়া কিমান দূৰ পাৰোঁ কভাৰ কৰোঁ আৰু 3 hours 28 minutes to বিশ্বনাথ চাৰিআলি তো মিনিমাম আৰু আধা ঘণ্টামান চলাই লওঁ তো তাৰপিছত নিশ্চয় মানে পেটতটো কিবা এটা দৰকাৰ হ'বই গাইজ তো ব'লক তেতিয়ালৈকে আমি গৈ থাকোঁ নেভাৰ গিভ আপ চ' বাসন্তীটো বাৰু বাসন্তী পেট ফুলে আছে বাৰু বাসন্তীয়ে একো মাত মতা নাই তো বাসন্তী যেতিয়ালৈকে চলি আছে গাইজ ময়ো চলি আছোঁ গাইজ তো ব'লক let's go oh my god কি road guys তো গাইজ ধাবা বিচাৰি ফাইনেলি পাই গ'লোহি আৰু এতিয়া বৰ্তমান ৰুটি আৰু মাংস অৰ্ডাৰ কৰিছোঁ তো খাই লওঁ গাইজ আৰু ধাবাখনৰ হেৰিটো এইটোৱেই পূৰা
এইফালে জুবিন দা আছে, জাপি আছে, এইটো জুবিন দা আৰু এইফালে কিটচেন। তো মোবাইল চোবাইল চাৰ্জ দিব পৰা সুবিধা আছে গাইজ। আৰু মই ফিলহাল খাই লওঁ, আৰু ক'ত পালোঁ সেই জেগাটো নাজানো, সুধি লওঁ। তো সুধি লৈ পেলাই মই আপোনালোকক জনাই আছোঁ কোন জেগা। তো ব'লক তেতিয়াহ'লে খানাটো খাই লওঁ। লেটছ গো। তো গাইজ এইখনেই আছিলে ধাবাখন, খানা পিনা খালোঁ গাইজ। এতিয়া আমি ওলাই দিওঁ লাহেকৈ, অলৰেডি আমি দেৰি হৈ আছোঁ। আৰু এইটো এলেকা তো ৰেষ্টুৰেণ্ট প্লাছ ধাবা দুইটা। তো ভাল লাগিলে খাই, ৰুটি আৰু মাংস খালোঁ। তেতিয়া লেটছ গো, আমি ৰাস্তাত লগ পাই আছোঁ। তো ফাইনেলি গাইজ খানা পিনা খাই আমিও ওলাই আহিলোঁ, আৰু এতিয়া আমি অলপ দূৰ গ'লে পাম লখিমপুৰ গাইজ। তো লখিমপুৰ পালে, লখিমপুৰৰ পৰা বিশ্বনাথ চাৰিআলি 2.5 ঘণ্টা ৰোড গাইজ। তো আমি এতিয়া ফিলহাল গৈ আছোঁ লখিমপুৰ। তো লেটছ গো গাইজ। লখিমপুৰ টাউনত নোসোমাওঁ গাইজ, আমি বাইপাছ হৈ গুচি যাম। আৰু আমি যিমান পাৰোঁ শ্বৰ্টকাট মাৰিবলৈ চেষ্টা কৰিম চব ফালৰ পৰা, কাৰণ টাইম হৈ গ'ল গাইজ 3:50। তো 3:50 হৈ গ'ল যেতিয়া আমি আন্ধাৰ হোৱাৰ আগে আগে আমি গৈ পাব লাগিব। তো নহ'লে সন্ধিয়া সময়ত গাড়ীৰ জাম বহুত হয় গাইজ। তো লেটছ গো। আই হোপ আপোনালোকে ভিডিঅ'বোৰ চাই আছে, আৰু আশা কৰোঁ ভিডিঅ'বিলাক চাই ভাল পাব বুলি। তো গাইজ লখিমপুৰ পাৰ হৈ আহিলোঁ গাইজ। লখিমপুৰ পাৰ হৈ এতিয়া আমি পাম লালুক। তো লখিমপুৰ পাৰ হৈ অহা মোটামুটি 12 কিলোমিটাৰমানেই হ'ল। চ' এতিয়া আমি পাম লালুক। তো গাইজ মানে গাড়ী চলাই গাইজ যেনি তেনি থৈ দিয়ে, মাজত ৰখাই দিয়ে, কিবা কৰে এনেকুৱা মানুহবিলাক, ড্ৰাইভিংবিলাক। চ' লেটছ গো গাইজ। আমি লালুক পালোহি, আৰু আমি এতিয়া কেনি যাম ইয়াৰ পৰা সেইটো আমি ডিচাইড কৰি লওঁ। তো লেফ্টত গ'লে আমি অলপমান ভিতৰে যাব লাগিব, ৰাইটত গ'লে আমি ইটানগৰ হৈ যাব পাম। চ' লেটছ গো গাইজ, আমি ইটানগৰ হৈ যাম। তো ৱে টু দ্য ইটানগৰ, বিশ্বনাথ চাৰিআলি। গাইজ চতিয়াৰ পৰা 10 কিলোমিটাৰ আহিলোঁ, আহি পেলাই এতিয়া ইয়াতে অকণমান ৰেষ্ট কৰিছোঁ। আৰু গাইজ ভৰিবিলাক চিধা কৰি লৈছোঁ, বাইকখনৰ পৰা অলপ ৰেষ্ট দিছোঁ। চ' ব'লক, আৰু বেছি দূৰ নাই, মই 10 মিনিটমান ৰেষ্ট কৰি লওঁ। তো আমি এতিয়া ডাইৰেক্ট যাম ঘৰলৈ। চ' আশা কৰোঁ আপোনালোকে এই জাৰ্ণিটো ভাল পালে চাগে চাই। চ' ব'লকচোন বাৰু আগতে ঘৰত গৈ লওঁ, তাৰপিছত বাকী কথা ঘৰত গৈ পাতিম। চ' এতিয়া আৰু বেছি দূৰ নাই গাইজ। এয়া দেখিছে আন্ধাৰ হ'ল ৰাস্তা, আৰু মই এখন বাগানৰ কিনাৰত ৰখি আছোঁ গাইজ। এইখন বাগান, তো আৰু এইফালেও আছে বাগান। তো ইয়াতে মই ৰখি আছোঁ। আৰু গাইজ ইয়াৰ পৰা 17 কিলোমিটাৰমান গ'লে ঘৰে পামগৈ চাগে। তো লেটছ গো গাইজ, আগতে ঘৰলৈ গৈ লওঁ। তো বাকী ঘৰত গৈ পেলাই আমি আৰামছে আলোচনা চলো গাইজ। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। চ' আপোনালোকে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ইয়ালৈকে চাইছে। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। চ' লগ পাম কাইলৈ এটা নতুন এপিছ'ডত। চ' আজিৰটো কেনেকুৱা পালে সকলোৱে জনাবলৈ নাপাহৰিব। টিল দেন টাটা, গুড নাইট।